বন্ধুসকল নমস্কাৰ, মোৰ ইউটিউব চেনেল তালিমলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছে নিউজ ডিএলএডৰ মে জুনত হৈ যোৱা পৰীক্ষাৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিছে আৰু নিউজে যেনেদৰে কৈছে 31 আগষ্টত ৰিজাল্ট ঘোষণা কৰিম বুলি ঠিক সেইমতে ৰিজাল্টটো ঘোষণা কৰি দিলে। গতিকে আপোনালোকে এতিয়া ৰিজাল্টটো কেনেকৈ হৈছে তাৰ এটা মই ইয়াত দাগি ধৰিছোঁ। বন্ধুসকল ইয়াৰ বাবে আপোনালোকে নিউজৰ অফিচিয়েল ৱেবছাইটত যাব পাৰে। তাত এনেকুৱাটো ৰিজাল্ট অফ দ্য ডিএলএড এক্সামিনেশ্যন হেল্ড ইন মে জুন 2018 এনেকুৱা অপশ্যন আছে। তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাত অপশ্যন আহিব এনৰলমেণ্ট নাম্বাৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ পুট কৰিব দিব আৰু সেইটো পুট কৰিলে আপোনালোকৰ ৰিজাল্টটো পাই যাব, মাৰ্কশ্বিট আহিব আৰু ফটোৰ সৈতে 501 502 TMA আৰু আপোনাৰ থিয়ৰীৰ নাম্বাৰ আপোনালোকে পাই যাব। আৰু এতিয়া বৰ্তমান বহুত শ্ল' আছে অফিচিয়েল ৱেবছাইট, সকলোৱে নিশ্চয় চেক কৰি আছে। গতিকে এইটো বহুত ফেক আছে। গতিকে আপোনালোকে ইয়াত বাৰ বাৰ ক্লিক কৰি আপোনালোকে নিশ্চয় ৰিজাল্টটো পাই যাব। বন্ধুসকল এই ৰিজাল্টটোত আগৰ যিটো ঘোষণা হৈছিল এইটো নিশ্চয় ফেক ৰিজাল্ট নহয়, এইটো নিজৰ অফিচিয়েল ৱেবছাইটত ঘোষণা কৰিছে। গতিকে এইটো ফেক নহয় বন্ধুসকল। আগত যিটো এটা ঘোষণা কৰিছে এইটো ফেক বুলি নিউজে নিশ্চয় চাফাই দিছে। গতিকে এইটো ফেক নহয়, এইটো আপোনালোকে নিউজৰ অফিচিয়েল ৱেবছাইটত চাব লাগিব। এইটো ফেক